কাহিনী নহয় জীৱন লাগে, তোমাৰ দৰে নহয় তোমাকহে লাগে। মইতো কোৱা নাই যে মোৰ বাবে ভগৱানৰ ওচৰত একো বিচাৰিব নালাগে। মই কৈছোঁ মোৰ বাবে ভগৱানৰ ওচৰত মোকেই নিবিচাৰিবা। মই তোমাক ভাল পাওঁ বুলি কোৱা মানুহ বিচাৰি পোৱাটো কঠিন নহয়, কিন্তু সঁচা ভাল পোৱা এজনক পোৱাটোহে কঠিন। তোমাৰ হাঁহিৰ আঁৰত লুকাই থকা বিষাদখিনি যিজনে দেখা পায় তেওঁহে তোমাৰ প্ৰকৃত আপোন। এটা প্ৰকৃত সম্পৰ্ক তেতিয়াহে গঢ়ি উঠিব যেতিয়া এজনে আনজনৰ অতীতক গ্ৰহণ কৰিব, বৰ্তমানক সঁহাৰি জনাব আৰু ভৱিষ্যতৰ বাবে অনুপ্ৰেৰণা যোগাব। সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে, শব্দৰে নহয়। অভিমানবোৰ শব্দৰে হ'ব লাগে, হৃদয়ৰ পৰা নহয়। মানি লৈছোঁ ভালপোৱাখিনিক প্ৰকাশ কৰিবই নাজানো মই, কিন্তু মোৰ অনুভূতিক বুজি নাপাবলৈ তুমিতো ইমান অবুজন নহয়। তোমাৰ প্ৰতিচ্ছবি মোৰ দুচকুত আছে, তোমাৰ স্মৃতিবোৰ মোৰ নিসংগতাত আছে। ইচ্ছা কৰিও পাহৰিব পৰা নাইও তোমাক, তোমাৰ ভালপোৱাবোৰ যে মোৰ উশাহত আছে। তুমি মোৰ মাজত জীয়াই থকা বাবেইতো মই তোমাৰ বাবে মৰোঁ। পৃথিৱীখনৰে প্ৰেমত পৰি যাওঁ যেতিয়া তুমি কোৱা তোমালৈ মোৰো মনত পৰে। কি অধিকাৰত খুজি ল'ম তোমাৰ পৰা নিজৰ ভাগৰ সময়খিনি, কিয়নো নাই সময়খিনি মোৰ, না তুমি এই সময়ত মোৰ। তোমাৰ ওপৰত খং অভিমান যিমানেই নকৰোঁ, তোমাৰ পৰা আঁতৰি যোৱা কথাই ভাবা নাই অ'। ইয়াতকৈ আৰু তোমাক কিমান কাষ চপাই আনিম। হৃদয়ত মাথো তোমাক ৰাখিলেও হৃদয়ৰ হেঁপাহখিনি অসম্পূৰ্ণ হৈ ৰয়। আগৰ মানুহবোৰ আৱেগিক আছিলে, সেয়েহে সম্পৰ্কবোৰ চম্ভালি লৈছিল। তাৰ পাছত মানুহবোৰ গতানুগতিক হ'ল, সম্পৰ্কবোৰৰ সুবিধা ল'বলৈ ধৰিলে। এতিয়া মানুহবোৰ প্ৰফেশ্যনেল হৈ পৰিলে আৰু সেয়েহে লাভ নাথাকিলে সম্পৰ্কই নগঢ়ে। বহু সময়ত আমাৰ উচ্চ আকাংক্ষাবোৰেই আমাক দুখ দি যায়। বাস্তৱত এটা কথা সত্য যে টকাৰ অবিহনে সুখী হ'ব নোৱাৰি, কিন্তু সুখী হ'বলৈ বহু টকাৰোতো প্ৰয়োজন নাই। এটা কথা জানি থ'ব, এই পৃথিৱীত যাৰ হৃদয়খন সঁচা তেওঁহে প্ৰতাৰিত হয়।